মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি আকৌ লৈ আহিছোঁ তোমালোকৰ বাবে এটি নতুন ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ HS ফাৰ্ষ্ট ইয়েৰৰ যিখন তোমালোকৰ এছামিজ ছাবজেক্ট আছে, সেই ছাবজেক্টখনৰ প্ৰথম অধ্যায় ধনৰ ব্যৱহাৰ পাঠটিৰ মূল কথাৰ লগতে 1 নম্বৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ। তো আজি আলোচনা কৰিম সেই ধনৰ ব্যৱহাৰ পাঠটিৰ 2 আৰু 3 নম্বৰ প্ৰশ্ন উত্তৰসমূহ। তো চোৱা, প্ৰথম প্ৰশ্ন দিয়া আছে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰত চোৱা, প্ৰথমতে ধনৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি, যেনে ভোজনৰ ভাল বস্তু, ভাল কাপোৰ, হাতী, ঘোঁৰা, গাড়ী, ডলা আদি। ইয়াতে কি কৈছে, আমি কি কৰিব পাৰোঁ, টকা পইচাৰে বা সম্পদৰে ধনৰে আহিলা পাতি সুখ সম্পদৰ আমাৰ জীৱন যাপন কৰিবলৈ, সঠিকভাৱে জীৱন যাপন কৰিবলৈ আমাৰ যিবোৰ আহিলা পাতিৰ প্ৰয়োজন হয়, সেই আহিলা পাতি আমি গোটাই ল'ব পাৰি। যেনেকুৱা ভোজনৰ বা খাদ্য খাবৰ বাবে ভাল বস্তু, ভাল কাপোৰ, হাতী, ঘোঁৰা, গাড়ী ইত্যাদি আমি ক্ৰয় কৰি ল'ব পাৰি। তাৰপৰা চোৱা, দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ আদি সহায় কৰিব পাৰি। আমি কি কৰিব পাৰোঁ, ধনৰে আনৰ উপকাৰ কৰিব পাৰোঁ। যিহঁতে ভাত নেপায় ভাত খুৱাব পাৰি, বা যিহঁতে কাপোৰ কানি পিন্ধিব নোৱাৰে, কাপোৰ কানি সংগ্ৰহ কৰিব নোৱাৰে, সিসকলক কাপোৰ কানি আনি দিব পাৰি। তাৰপিছত চোৱা, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? কৃপণ মানুহে ধন উপাৰ্জন কৰি সাঁচি ৰখাই কৃপণৰ ধৰ্ম। কৃপণ মানুহৰ ধৰ্ম হ'ল ধন উপাৰ্জন কৰি সাঁচি ৰখা, অৰ্থাৎ খৰচ নকৰে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। কৃপণ মানুহে নুবুজে যে মানুহে খাবলৈ বা ভোগ নিবাৰণ কৰিবলৈ ধন উপাৰ্জন কৰে, এই কথা কৃপণে নুবুজে। কৃপণে সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাকুটি মাৰে। কৃপণ লোকে আনে ধন খৰচ কৰিলেও সহিব নোৱাৰে, কিয়নো কৃপণৰ ধনেই মূল। কোনো লোকে ডাঙৰকে সকাম পাতিলে মোটেই সহিব নোৱাৰে। কৃপণে নিজেও ধন খৰচ নকৰে, আনকো খৰচ কৰিব নিদিয়ে। তো তোমালোকে নিশ্চয় বুজি পাইছা যে কি কৈছে, কৃপণসকলৰ ধন উপাৰ্জন কৰি সাঁচি ৰখাটোৱে হ'ল তেখেতৰ ধৰ্ম। কৃপণ লোকে বুজি নাপায় যে ভোগ নিবাৰণ কৰিবৰ কাৰণে মানুহে ধন উপাৰ্জন কৰে। সিহঁতে সকলো কামতে অলপ পৰিমাণ ধন অথবা মুঠি নিদিবলৈ চেষ্টা কৰে, অৰ্থাৎ দিবলৈ মান্তিয়েই নহয় তেনেকুৱা। তাৰপিছত চোৱা, কৃপণ লোকে আনে ধন খৰচ কৰিলেও সহিব নোৱাৰে। সিহঁতে যদি কোনোবা এজনে ডাঙৰ সকাম পাতিছে বা বিয়া বাৰুত ডাঙৰ পাৰ্টি দিছে, তেতিয়াহ'লে সিহঁতে দেখি সহ্য কৰিব নোৱাৰে। সিহঁতে নিজেও ধন খৰচ নকৰে, আনকো খৰচ কৰিব পৰা বা দিব নিবিচাৰে। তাৰপিছত চোৱা, 3 নম্বৰ চোৱা, লেখকৰ মতে কি দুটা বৃত্তি ফলিয়াৰ বাবে অলপ ধন লাগে? উত্তৰ চোৱা, সহজ বৃত্তি অৰ্থাৎ দয়া বৃত্তি, অসহজ বৃত্তি অৰ্থাৎ অহংকাৰ বা লোভ ফলিয়াব লাগিলেও অলপ ধন লাগে বা ধন লাগে। ইয়াতে কি কৈছে চোৱা, সহজ বৃত্তি, যদি মানুহ এজনৰ সততা দেখাব বিচাৰে তেতিয়াহ'লে ধনৰ প্ৰয়োজন নহয়, ইয়াৰ মানসিকতাৰ প্ৰয়োজন বা এটা প্ৰকৃত মনৰ প্ৰয়োজন। তাৰপিছত চোৱা, খ নম্বৰ, অসহজ বৃত্তি অৰ্থাৎ অহংকাৰ বা লোভ। এজন মানুহৰ অহংকাৰ বা লোভ দেখুৱাবলৈ হ'লেও ধনৰ প্ৰয়োজন নহয়। এইটো হ'ল মনৰ ওপৰত ডিপেণ্ড কৰে বা মানুহৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰে বা নিৰ্ভৰ কৰে। তো তাৰপিছত চোৱা, 4 নম্বৰ, কি দুটা কাৰণত মানুহে কৃপণালি কৰে? মানুহে কৃপণালি কিয় কৰে? উত্তৰত চোৱা, কৃপণ লোকে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাত অৰ্জন কৰিবলৈ কৃপণালি কৰে। কৃপণ মানুহে কি কৰে, টকা পইচা উপাৰ্জন কৰি একেবাৰে বহুত টকা পইচা উপাৰ্জন কৰি সংগ্ৰহ কৰি তেখেতে সাঁচি ৰাখি পৃথিৱীৰ ভিতৰত এটা খ্যাত অৰ্জন কৰিব, এটা উচ্চ স্থান অৰ্জন কৰিব বিচাৰে, য'ত তেওঁ অকলেই ধনী, সকলোতকৈ বেছি ধনী হ'ব পাৰে, তেনেকুৱা এটা স্থান ল'ব বিচাৰে। তাৰপিছত চোৱা, 2 নম্বৰ, কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মানুহৰে কৃপণালি কৰে। ইয়াতে কি কৈছে যে কিছুমান মানুহ আছে যিসকলে সন্তান বা সন্ততিলৈ বা ল'ৰা ছোৱালীৰ বাবে ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থৈ দিয়ে, যে আমি মৰি যোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালী যাতে সুখত থাকিব পাৰে বা কিবা এটা উপাৰ্জন কৰি খাব পাৰে, এইখিনি দি তাৰ বাবে তেখেতে কি কৰে, কিছুমানে ধন উপাৰ্জন কৰি থৈ যায়। আচলতে সেইটো ঠিক নহয়। নিজৰ ল'ৰা ছোৱালীৰ ওপৰত নিজৰ
বিশ্বাস থাকিব লাগিব যে আমাৰ ল'ৰা ছোৱালী কিবা এটা কৰিব পাৰিব। ধন বান্ধি থোৱাৰ কাৰণে এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। তাৰপিছত চোৱা 5 নম্বৰ, কৃপণ আৰু দুৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। উত্তৰত চোৱা, কৃপণ লোকে ধন থাকিও খৰচ কৰিবলৈ টান পায়, আনহাতে দুৱাখলীয়াই আয়তকৈ ব্যয় কৰি বেছি ভাল পায়। ইয়াতে কৈছে যে কৃপণ লোকে কি কৰে, ধন খৰচ নকৰে, কিন্তু দুৱাখলীয়াই আয়তকৈ যিখিনি ইনকাম কৰে বা উপাৰ্জন কৰে তাতকৈ বেছি খৰচ কৰে। তাৰপিছত চোৱা, তাৰপিছত দিয়া আছে, কৃপণ সদায় ধন সঞ্চয় কৰাত উদ্ভাৱল, আনহাতে দুৱাখলীয়া লোকে ধন ক্ষয় কৰাত উদ্ভাৱল। কৃপণ লোকে কি কৰে, 1 টকা ইনকাম কৰিছে, 1 টকাই সাঁচি ৰাখিব বিচাৰে। যিখিনি ইনকাম কৰিছে কৃপণ লোকে সেইখিনি সদায় সঞ্চয় কৰি ৰখাত ভাৱে উদ্ভাৱল হৈ থাকে, আনহাতে দুৱাখলীয়া লোকে যি উপাৰ্জন কৰিছে সেইখিনি কেতিয়া তেখেতে খৰচ কৰিব পাৰিব তালৈ তেওঁলোকে উদ্ভাৱল হৈ থাকে বা আগ্ৰহিত হৈ থাকে। তাৰপিছত চোৱা 6 নম্বৰ, সত্যনাথ বৰাই কি আলোচনীত সাহিত্য চৰ্চা কৰিছিল। উত্তৰত চোৱা, আসাম বন্ধু, জোনাকী, উষা আদি আলোচনীত সত্যনাথ বৰাই সাহিত্য চৰ্চা কৰিছিল। আসাম বন্ধু, জোনাকী, উষা। প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ পঢ়িবা, আৰু যদি পাৰা তোমালোকে প্ৰথমতে নোট বহীত তোমালোকে লিখি ল'বা, তাৰপিছতহে পঢ়িবা। তাৰপিছত চোৱা 7 নম্বৰ, সত্যনাথ বৰাৰ প্ৰবন্ধসমূহৰ কাৰ লগত তুলনা কৰা হয়। উত্তৰ, বেকন আৰু ছেমুৱেল এছমাইলছৰ প্ৰবন্ধৰ সৈতে বৰাদেৱৰ প্ৰবন্ধসমূহ তুলনা কৰা হয়। তো মোৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। তোমালোকৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন আৰ্হি। তো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লেতো জানাই, এটা লাইক দিবা, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি নবুজা থাকে তেনেহ'লে কমেণ্ট কৰিবা। তো আজিলৈ এইখিনিয়ে। ধন্যবাদ। পিছৰ ভিডিঅ'টো তোমালোকৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব এইটো ভিডিঅ'ৰ, চাই ল'বা। ধন্যবাদ।